हेलो बंधुकल मोर नाम जयदीप और अपन चाइছে मोर यूट्यूब चेनेल जयदीप शर्मा। तो बंधुकल माने नतुन नतुन यूट्यूबार बिलाकर माथात माने एटाई प्रश्न जे यूट्यूबत भिडिओस बिलाकत मिउजिक लगाब लागे और मिउजिक बिलाकत सिधाई लागि আছে क्लेम। तो और मको किछुमान बंधु सुधि আছে जे केनेকৈ की मिउजिक लगाम नन कपिराइट जत कपिराइट क्लेम नालागे। तो बंधुकल मैं तारे बारे सल्यूशन লৈ আহিছো और कम আপোনালোকক एकदम फ्री है एकदम फ्री कोनो धৰণৰ पैसा দিব নালাগে एकदम फ्री है बंधुकल। प्रथम আপুনি यूट्यूबत दुटा चेनेल पाब जत এটা ভ্লগৰ ওপৰত মিউজিক বিলাক দিয়ে আৰু এটা ধৰক আপুনি এটা সিম্পল ভিডিও বনাইছে তাত মিউজিক বিলাক লগাব পাৰিব তাতে কোনো ধৰণৰ কপিৰাইট ক্লেম নালাগে বন্ধুসকল। তো আপোনালোকে এটা কাম কৰিব মই আপোনালোকক মোবাইলত ভালকৈ দেখাই দিম তাৰ আগতে কৈ লও বস্তুখিনি। তো আপোনালোকে সেই মিউজিকটো যদি লগাই তাৰে ক্ৰেডিট দিব লাগিব ডেসক্ৰিপচনত। তো ক্ৰেডিট নিদিলেও নাই কিন্তু দিলে আপোনাৰ চেনেলটো অলপ সেভ হৈ থাকিব আৰু মেইন কথা হ'ল কপিৰাইট ক্লেম মানে বহুতে ভাবে কপিৰাইট বস্তুটো একদম খতৰনাক। তো কপিৰাইট ক্লেম और कपिराइट स्ट्राइक दुटा बस्तु। कपिराइट क्लेम আপোনাৰ লাগিব পাৰে আপুনি ধৰক বেলেগৰ মিউজিক এটা নিজৰ ভিডিঅ'ত লগাইছে তো ভিডিঅ'ত যেতিয়া কপিৰাইট ক্লেম লাগে আপোনাৰ একো কথা নাই। যদি আপুনি স্ট্ৰাইক লাগে আপোনাৰ ধৰ বেলেগৰ ভিডিঅ' এটা নিজৰ চেনেলত দি দিছে তো তেওঁ আপোনাৰ ওপৰত স্ট্ৰাইক দি দিব পাৰে তেতিয়া আপোনাৰ চেনেলটো অলপ বিপদত আহিব পাৰে। তো আপোনালোকক মই কৈ দিম তো কেনেকৈ সেই মিউজিক বিলাক ডাউনলোড কৰিব পাৰি। তো সকলো কথা কম ভিডিঅ'টো অলপ স্কিপ নকৰি চাই থাকক। প্ৰথমতে মই চেনেলটোৰ নাম কৈ দিম নো কপিৰাইট সাউন্ডস আৰু 2 নম্বৰটো হৈছে ভ্লগ নো কপিৰাইট মিউজিক আৰু 3 নম্বৰটো হৈছে আপুনি নিজৰ ক্ৰমত আপোনাৰ যিটো চেনেল ক্ৰিয়েটৰ ষ্টুডিঅ' থাকে তো তাতে যাই কেনে আপুনি পাব কিন্তু তাৰে মিউজিক ইমান ঠিক নহয়। তো এই তিনটাৰ কথাই কম কিন্তু হেতুৰ ইমান ঠিক নহয় এই দুটাৰ কিন্তু বঢ়িয়া মিউজিক। তো আপোনালোকৰ কেতিয়াও কপিৰাইট ক্লেম নালাগে আপুনি টেনচনে ল'ব নালাগে। তো ভিডিঅ'টো অলপ স্কিপ নকৰি চাই থাকক আৰু তাৰ আগতে এটা কথা কওঁ আপুনি যদি মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাষ্টত লাইক এটাও কৰি দিব বন্ধুসকল। তেতিয়ালৈকে চাই থাকক। তো বন্ধুসকল মই মোবাইলত আপোনালোকক ভালকৈ বুজাই দিম তো কেনেকৈ ক'ত কি হেনুকা নন কপিৰাইট মিউজিক পাব। তো আপুনি প্ৰথম যাব ইউটিউবত সাৰ্চ কৰি দিয়ক NCS বুলি সাৰ্চ কৰি দিয়ক। ইয়াত চেনেলটোত গৈ দেখা পাব নো কপিৰাইট সাউন্ডস। ইয়াত বহুত আছে এনেকুৱা বহুত আপুনি যাই ইয়াত ডাউনলোড কৰিব পাৰে। ইয়াত কোনো ধৰণৰ কপিৰাইট ক্লেম নালাগে আৰু আপোনালোকক কৈছোনে মই ইয়াৰ ডেসক্ৰিপচনটো আপুনি মানে ইয়াৰ লিংকটো আপুনি নিজৰ ডেসক্ৰিপচনত লগাব পাৰে মানে আপোনাৰ সিকিউৰ হৈ থাকিব ইউটিউব চেনেলটো নিজৰ। ইয়াত বহুত ধৰণৰ ভাল একদম মজা পাই মই নিজেও ব্যৱহাৰ কৰোঁ কেতিয়াবা তো বহুত ধুনীয়া। আৰু সেকেন্ডত আৰু এটা চেনেল আছে যাৰ নাম ভ্লগ নো কপিৰাইট মিউজিক। ইয়াৰ ওপৰতে আহিছে ভ্লগ নো কপিৰাইট মিউজিক। ইয়াতো একদম বঢ়িয়া ইয়াত আপুনি যদি ভ্লগ কৰে ইয়াৰ মিউজিক ব্যৱহাৰ কৰিব পাৰে একদম আনলিমিটেড ফ্ৰী হয় আৰু একদম আল্টিমেট হয় একদম বঢ়িয়া। আৰু নেক্সট আপুনি আহিব লাগিব নিজৰ ক্ৰমত গৈ আপুনি নিজৰ চেনেলটো ইয়াত লগইন কৰক youtube.com বুলি। তাৰপিছত যাব লাগিব আপুনি এই ওপৰৰ এইটো 3টা ডটটোত এইটোত যাই ডেস্কটপ সাইড কৰিব লাগিব। তো আহি গ'ল আপুনি নিজৰ চেনেলত যাব ইয়াত ইয়ৰ চেনেল তাৰপিছত কাষ্টমাইজ চেনেল তাৰপিছত নতুন এটা টেব খোলা যাব। ইয়াত আপুনি যাব লাগিব ইয়াত গৈ তো বন্ধুসকল আহি গ'ল। ইয়াত আপুনি দেখা পাব তলৰ ফালে এইটোত
একদম তলত ইয়াত তলত গৈ অডিঅ' লাইব্ৰেৰী, ইয়াত অডিঅ' লাইব্ৰেৰীত আপুনি দেখা পাব আপোনাৰ কিছুমান ইয়াত মিউজিক ৰিকমেণ্ডেড কৰি থাকিব আপোনাক। ইয়াত আপুনি এইটো প্লে কৰিব পাৰিব, মিউজিকটো শুনিব পাৰিব। এই মিউজিকটো শুনি আপুনি নিজৰ ইচ্ছামতে ডাউনলোড কৰিব পাৰিব। ডাউনলোড কৰাটো আপোনালোকক মই দেখাই দিওঁ। ইয়াত ডাউনলোড অপশ্যনটো নোহোৱা হৈছে। ইয়াত ক্লিক কৰি ডাউনলোড কৰিব পাৰিব। ইয়াত বহুত এইবিলাক ইমান ঠিক নহয়, যিটো মই আপোনালোকক দেখালোঁ ইউটিউব চেনেল দুটা, তো তাৰে মিউজিক ডাউনলোড দিয়ক। তাতে একদম বঢ়িয়া বঢ়িয়া মিউজিক, একদম আল্টিমেট মিউজিক, তো আপোনালোকে তাৰ পৰা ডাউনলোড কৰিব পাৰে। আপুনি যদি ইউটিউবৰ ভিডিঅ' ডাউনলোড কৰিব নাজানে তেতিয়াহ'লে ডেছক্ৰিপশ্যনত লিংক থাকিব, তাত গৈ আপুনি ইউটিউব ভিডিঅ'ছ ডাউনলোড কৰিব পাৰিব। ধন্যবাদ।